ছাবস্ক্ৰাইব কৰক আছামিজ অল ইন ওৱান চেনেল আৰু দবাওক কাষত থকা ঘণ্টা বুটাম টেকন'লজি এণ্টাৰটেইনমেণ্ট সকলো ধৰণৰ ভিডিঅ' অসমীয়াত চাবৰ কাৰণে। উত্তৰ কোৰিয়া এখন ৰাষ্ট্ৰ য'ত বৰ্তমান শাসন কৰি আছে কিম জন উনে। উত্তৰ কোৰিয়াত এনে কিছুমান শাসন ব্যৱস্থা আছে, এনে কিছুমান আইন প্ৰণালী আছে যি জনাৰ পাছত আপোনাৰ চকু কপালত উঠিব আৰু আপুনি ভাবিব আপুনি যে ভাৰতত জন্মগ্ৰহণ কৰিলে আপুনি বহুত লাকি, কিয়নো উত্তৰ কোৰিয়াক পৃথিৱীৰ দ্বিতীয়খন নৰক বুলি কোৱা হয়। তাত থকা মানুহে বহুত কষ্টৰে জীৱন যাপন কটাইছে। তাত কিম জন উনৰ যি শাসন ব্যৱস্থা, যিবোৰ আইন প্ৰণালী, সেইবোৰ বহুত আশ্চৰ্যকৰ আৰু তেওঁ নিজে বনোৱা আইন। তেতিয়াহ'লে ব'লক বন্ধু বান্ধৱীসকল, আমি আজি জানিম উত্তৰ কোৰিয়াৰ কেইটামান আশ্চৰ্যকৰ আইন। কিম জন উনে কেতিয়াও তেওঁৰ ওপৰত মাত দিয়াটো নিবিচাৰে। তেওঁৰ ওপৰত ভালকেই হওক বা বেয়াকেই হওক, যিয়ে মাত দিয়ে তেখেতক তেওঁ কঠোৰ শাস্তি দিয়ে আৰু সেয়া হয়তো মৃত্যুলৈকে হ'ব পাৰে। কিম জন উনে তেওঁ নিজৰ খুৰাক জেমচেঙক হত্যা কৰিছিল তেওঁৰ ওপৰত মাত দিয়াৰ কাৰণে, তেওঁৰ বিষয়ে বেয়াকৈ কোৱাৰ কাৰণে। কিম জন উনে নিজৰ শাসন সদায় চলি থাকিবলৈ কিছুমান এনেকুৱা নিয়ম বনাইছে যিবোৰে আপোনাক আচৰিত কৰি তুলিব আৰু উত্তৰ কোৰিয়াৰ অৱস্থাৰ কথা ভাবি আপোনাৰ হৃদয় ভাগি যাব। উত্তৰ কোৰিয়াত বাস কৰা জনসাধাৰণে তেওঁলোকৰ নিজৰ ইচ্ছাৰ মতে চুলি ষ্টাইল দিব নোৱাৰে, চুলি কাটিব নোৱাৰে। 2013ত উত্তৰ কোৰিয়াৰ প্ৰশাসক কিম জন উনে এটা আচৰিত আইন বনালে। এই আইনৰ মতে চৰকাৰে নিৰ্ধাৰিত কৰা 28টা হেয়াৰ ষ্টাইল নিৰ্ভৰ কৰিহে চুলি ষ্টাইল দিব পাৰিব, হেয়াৰ কাট দিব পাৰিব। তাৰে পুৰুষৰ বাবে 10টা আৰু মহিলাৰ বাবে 18টা। কিন্তু তাৰ প্ৰশাসক কিম জন উনে যিকোনো ষ্টাইল দিব পাৰিব আৰু তেখেতৰ ষ্টাইল যদি বেলেগেই দিবলৈ যায়, তেখেতৰ হেয়াৰ ষ্টাইল যদি বেলেগেই দিবলৈ যায়, তেওঁলোকে কঠোৰ শাস্তিত পৰিব। এই আইনৰ অনুসৰি পুৰুষক নিৰ্ধাৰিত কৰি দিয়া 10টা ষ্টাইলৰ ভিতৰত চুলি ৰাখিব লাগিব আৰু 2-3 চেণ্টিমিটাৰতকৈ দীঘল চুলি ৰাখিব নোৱাৰিব। আৰু মহিলাসকলে 18টা আইন চুলিৰ ষ্টাইল নিৰ্ধাৰিত কৰি দিছে, সেইকেইটাৰ ভিতৰতে চুলি কাটিব লাগিব। ৰাজধানীত থকাৰ মঞ্জুৰি। উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংয়াং বহুত ধুনীয়া চিটি হয়, কিন্তু তাত থাকিব কোন, তাত কোন থাকিব সেয়া নিৰ্ধাৰিত কৰিব তাৰ চৰকাৰ, অৰ্থাৎ তাৰ শাসক কিম জন উনে। আমাৰ ভাৰতৰ দিল্লীত সকলো থাকিব পাৰে, ধনী দুখীয়া সকলো থাকিব পাৰে, কিন্তু তাত তেনেকৈ নহ'ব। তাত একমাত্ৰ ধনী চৰকাৰৰ পচন্দৰ লোকহে থাকিব পাৰিব আৰু তেওঁলোকক থাকিবলৈ অনুমতি দিয়া হয়। আৰু অনুমতি পত্ৰৰ অবিহনে যদি তাত কোনোবা ধৰা পৰে তেখেতৰ কঠোৰ শাস্তি দিয়া হয়। উত্তৰ কোৰিয়াৰ ইলেকশ্যন। উত্তৰ কোৰিয়া এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভাৰতৰ দৰে পৃথিৱীৰ বাকী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ দৰে উত্তৰ কোৰিয়াতো প্ৰতি 5 বছৰৰ মূৰত এবাৰ ইলেকশ্যন হয়। কিন্তু এইটো জানি আপুনি আচৰিত হ'ব, তাত প্ৰতিবাৰেই মাত্ৰ এটাই প্ৰতিদ্বন্দ্বী থাকে, কিম জন উন। আৰু কোনো প্ৰতিদ্বন্দ্বী উঠিবলৈ তেওঁৰ বিপৰীতে সাহস কৰা নাই আৰু তেওঁৰ বিপৰীতে উঠা প্ৰতিদ্বন্দ্বীক তেখেতে হত্যা কৰে। আৰু সকলো লোকে বেলট কাগজৰ দ্বাৰা কিম জং উনকেই ভোট দিবলৈ বাধ্য হয়, কিয়নো তেখেতৰ বিপৰীতে আৰু তাত কোনো প্ৰতিদ্বন্দ্বী কৰিবলৈ নোলায়। দূৰদৰ্শন। আপুনি মই মনোৰঞ্জনৰ কাৰণে বহুত ধৰণৰ টিভি চেনেল চাওঁ, মনোৰঞ্জন, হাস্যমধুৰ, একশ্যন, বহু ধৰণৰ। কিন্তু উত্তৰ কোৰিয়াত মাত্ৰ 3-4টাই চেনেল আছে, যিকেইটা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয় আৰু সম্প্ৰসাৰণ কৰা হয়। চৰকাৰ তথা কিম জন উনে সুনিশ্চিত কৰে যে কোন সময়ত কোনটো শ্ব' চলিব আৰু তাৰ প্ৰশাসক কিম জন উনে এইটো নিবিচাৰে যে পৃথিৱীৰ অন্য দেশৰ খবৰ উত্তৰ কোৰিয়াৰ মানুহে পায় আৰু তাৰ ৰেডিঅ' সম্প্ৰসাৰণো চৰকাৰেই কৰে। আমাৰ ভাৰতত প্ৰধানমন্ত্ৰীকেই হওক, ৰাষ্ট্ৰপতিকেই হওক, আপুনি মই বা সাংবাদিকসকলে সকলোৱে ভাল বেয়া সমালোচনা কৰিব পাৰোঁ, কিন্তু উত্তৰ কোৰিয়াত তেনে নহয়। উত্তৰ কোৰিয়াত কোনোবা এংকৰ তথা জনসাধাৰণে যদি তাৰ প্ৰশাসক কিম জনৰ বিৰুদ্ধে কিঞ্চিত মানুহ বেয়াকৈ কয়, তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হয়, সেয়া হয়তো হত্যালৈকেও হ'ব পাৰে। ইণ্টাৰনেট। আজিৰ পৃথিৱীত ইণ্টাৰনেটৰ অৱদান বহুতো নিৰ্ভৰযোগ্য।
আপুনি ঘৰত বহি পৃথিৱীৰ সকলো খবৰ পাব পাৰে ইণ্টাৰনেটৰ দ্বাৰা। সেইকাৰণে আজিকালি পৃথিৱীখন বহুত সহজ হৈ পৰিছে। কিন্তু আপুনি জানেনে উত্তৰ কোৰিয়াত ইণ্টাৰনেটৰ স্পীড 3.5 GB/s পৰ্যন্ত কিন্তু থাকিও নথকা, কিয়নো তাত গুগল, ইউটিউব, ফেচবুক, টুইটাৰৰ দৰে বহুতো ছাইট বেন কৰি ৰাখিছে, ছ'চিয়েল মিডিয়া বেন কৰি ৰাখিছে তাৰ প্ৰশাসক কিম জন উনে। কিয়নো কিম জন উনে এইটো নিবিচাৰে যে পৃথিৱীৰ সকলো খবৰ তাৰ লোকসকলে পায়। বাহিৰৰ পৃথিৱীখনৰ পৃথক কৰি ৰাখিবলৈ ইণ্টাৰনেটক বহুত সীমিত কৰি ৰাখিছে তাৰ প্ৰশাসক কিম জন উনে। পৰ্ন চোৱা তাত মানা আছে, পৰ্ন ছাইটবোৰ বেন কৰি থোৱা আছে। তথাপিও যদি আপুনি চিটিং কৰি কিবা পৰ্ন ছাইট চাই ধৰা পৰে, তেতিয়া আপোনাক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব। আৰু তাত ৱেবছাইট বুলিবলৈ মাত্ৰ 7-8টা ৱেবছাইট আছে, যিকেইটা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত। সেইকেইটাহে আপুনি চাব পাৰিব, তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই। ঠিক আছে, সেইকেইটা চৰকাৰৰ দ্বাৰা সম্পোষিত। আৰু উত্তৰ কোৰিয়াত ইণ্টাৰনেট ব্যৱহাৰ কৰা লোক 900 কেইজন মাত্ৰ, প্ৰায় 900ৰ পৰা 1000ৰ ভিতৰত লোকেহে ইণ্টাৰনেট ব্যৱহাৰ কৰে। আচৰিত নহয়নে? কিন্তু আচৰিত নহ'ব, এইটোৱেই সত্য। শিক্ষা ব্যৱস্থা, সমাজৰ উন্নতিৰ কাৰণে শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন কিমান সেইটো হয়তো আপোনাক নক'লেও হ'ব, আৰু আপুনি সেইটো জানে। কিন্তু উত্তৰ কোৰিয়া শিক্ষা ব্যৱস্থালৈকে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত। তাৰ স্কুলত কেৱল উত্তৰ কোৰিয়াৰ ইতিহাস আৰু কিম জনৰ ওপৰত লিখা কিতাপহে পঢ়োৱা হয়। তাৰোপৰি তাত বাইবেল ৰখা আৰু পঢ়া মানা আছে। তাত ভগৱান, উত্তৰ কোৰিয়াৰ চৰকাৰ আৰু কিম জন উনৰ পৰিয়াল। যদি কেনেবাকৈ আপুনি বাইবেল ৰখা আৰু পঢ়াৰ প্ৰমাণ পায়, তেতিয়া আপোনাক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হয়। 3 প্ৰজন্মৰ শাস্তি। উত্তৰ কোৰিয়াত এটা আইন আছে যিটো আপুনি নাজানে, আৰু আপুনি জানিলে কাৰ নোম শিয়ৰি উঠিব। কিয়নো তাত কোনোবাই আইন ভংগ কৰিলে তেখেতৰ লগতে তেখেতৰ 3টা প্ৰজন্মক শাস্তি দিয়া হয় আৰু জেল দিয়া হয়। উত্তৰ কোৰিয়াত যদি কোনোবাই চৰকাৰৰ বিৰুদ্ধে মাত দিয়ে আৰু কোনোবাই দেশদ্ৰোহী কৰোঁতে ধৰা পৰে, তেখেতকেই নহয়, তেখেতৰ লগতে তেখেতৰ 3টা প্ৰজন্মক শাস্তি দিয়া হয়। উদাহৰণস্বৰূপে যদি আপুনি কিবা তাত চৰকাৰৰ বিৰুদ্ধে কথা কৈছে বা আইন ভংগ কৰিছে, আপোনাকতো কৰিবই, আপোনাৰ দেউতা আৰু ককাকো তেওঁলোকে শাস্তি দিব আৰু জেল পৰ্যন্তও হ'ব পাৰে। এতিয়া 2018 চন, কিন্তু আপুনি জানেনে উত্তৰ কোৰিয়াত এতিয়া 106 চন। কেনেকৈ? কিম জন উনৰ ককাক কিম টু চাঙৰ 1912 চনত জন্ম হৈছিল, আৰু তেখেতৰ জন্মদিনটোৰ সামৰ্থ্য ৰাখি তেতিয়াৰ পৰা 1 চন হিচাপে তাৰ কেলেণ্ডাৰ চলি আহিছে। আৰু এতিয়া তাত বৰ্তমান 106 চন, 2018 নহয়। আচৰিত নহ'ব, এইটো সত্য। উত্তৰ কোৰিয়াৰ জনতাই এনেবোৰ দমনকাৰী আইনৰ মাজেৰে জীৱন যাপন বহুত কষ্টৰে পালন কৰিব লগা হৈছে। ইউনাইটেড নেশ্যনেও উত্তৰ কোৰিয়াৰ এই আইনবোৰ শুধৰাবলৈ চেষ্টা চলাইছে, কিন্তু কি লাভ? কিম জন উন থকালৈকে এয়া কেতিয়াও সম্ভৱ নহয়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে আশা কৰোঁ বহুতো লাভজনক হৈছে। ভৱিষ্যতে এনেকুৱা ধৰণৰেই হওক, টেকন'লজিকেল হওক, অসমীয়াত ভিডিঅ' চাবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল আছামিজ অল ইন ওৱানটোক ছাবস্ক্ৰাইব কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। তলত থকা ৰঙা ছাবস্ক্ৰাইব বুটামত ক্লিক কৰি প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো ছাবস্ক্ৰাইব কৰিলে মই আপলোড কৰা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ই হওক, টেকন'লজিকেল ভিডিঅ'ই হওক, অসমীয়াত আপলোড কৰিলে আপুনি তাৰ ন'টিফিকেশ্যন পাই থাকিব। আজিলৈ ইমানতেই, আকৌ পুনৰ এটা আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াই আনিম। জয় আই অসম।